পোনপ্ৰথমে আমাৰ গড়েশ্বৰ সমষ্টিৰ সকলো ৰাইজকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই গড়েশ্বৰ সমষ্টিৰ বালাবাৰী VCDC অৰ্থাৎ প্ৰাইমাৰীত তেখেতসকলৰ ৰাইজৰ উপস্থিতিত আৰু আমাৰ UPPL দলৰ তৰফৰ পৰা আমাৰ নীতি আদৰ্শ ভাল পায় সকলো ৰাইজে আমাৰ লগত আজি ইয়াত যোগদান কৰিছে এই পদযাত্ৰাত। আৰু এই পদযাত্ৰা আমাৰ UPPL দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াৰ নেতৃত্বত যি পদযাত্ৰা কাৰ্যসূচী আমাৰ হাতত ল'ব দিছে, সেই পদযাত্ৰাৰ জৰিয়তে আমি গড়েশ্বৰ সমষ্টিৰ বিভিন্ন গাঁৱে ভূঞে অঞ্চলত যিমানখিনি ডেভেলপমেণ্ট হ'ব লাগিছিল, যিমানখিনি উন্নতি হ'ব লাগিছিল, সেইসমূহ ৰাইজৰ লগত পদযাত্ৰা কৰোঁতে আমি মত বিনিময় কৰাৰ লগতে আগন্তুক দিনত যি নিৰ্বাচন আহি আছে তাত ৰাইজৰ কেনেকুৱা মনোভাৱ সেইসমূহ আমি ৰাইজৰ জৰিয়তে জ্ঞাত হোৱাৰ লগতে তেখেতসকলক আমাৰ UPPL দলৰ যি উদ্দেশ্য সেই উদ্দেশ্যসমূহ বাস্তৱত BTR ৰেকৰ্ডৰ জৰিয়তে যাতে আমাৰ গড়েশ্বৰ সমষ্টিটো উন্নতমূলকভাৱে ডেভেলপমেণ্ট হয় তাৰ কাৰণে সকলো ৰাইজে আজি ওলাই আহিছে আৰু পৰিৱৰ্তন বিচাৰি কেৱল মাত্ৰ আমাৰ গড়েশ্বৰ সমষ্টিতে নহয় সকলো 40টা সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰি এই UPPL দলৰ নীতি আদৰ্শ ভাল পাই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে যিটো আমাৰ পদযাত্ৰা, এই যাত্ৰা একতাৰ যাত্ৰা, শান্তিৰ যাত্ৰা আৰু কৰাপশ্যন মুক্তৰ যাত্ৰা আৰু মিলনৰ এটা যাত্ৰা বুলি ক'ব লাগিব। আৰু আজি 17 বছৰীয়া যিটো BTC শাসনভাৰৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মানে কৰাপশ্যন কৰিলে, ৰাস্তা পদূলি আয়োগৰ বৃদ্ধ পেঞ্চন পৰা আদি কৰি প্ৰতিটো জাতীয় জনগোষ্ঠীৰ যি মানে ব্যৱস্থা ল'ব লাগিছিলে, প্ৰতিটো লাইনৰ যি মানে কাষ্ট চাৰ্টিফিকেটে আজি তাৰিখৰ মানে সমাধান নাই, আজি তাৰিখৰ কিবা জাতীয় সমস্যাবিলাক কোনো সমাধান আমি দেখা নাই। তাৰ কাৰণে পদযাত্ৰাৰ মাজেৰে আমি গম পালোঁ, ৰাইজে কৈছে আমাৰ আয়ঘৰৰ মানে কৰাপশ্যন হৈছে, ৰেচন কাৰ্ডত কৰাপশ্যন হৈছে, কোনো মানে ক্ষেত্ৰতে মানে ভাল এটা কাম কৰা নাই বুলি আমাক ৰাইজে কৈছে। হিচাপে আজি যিটো যাত্ৰা, এই যাত্ৰা নিশ্চয় শান্তিৰ এটা যাত্ৰা আৰু মানে আমাৰ UPPL চৰকাৰৰ যে আহিব ই নিশ্চিত কৰা যাত্ৰা বুলি আমি ক'ব পাৰে। তাৰিখৰ 100% আমি 27,000 ভোটৰ আগবাঢ়ি আছোঁ আৰু জয় হোৱাটো নিশ্চিত। আৰু আমাৰ মানে গড়েশ্বৰ সমষ্টি বুলি নহয় 40টা সমষ্টিৰ ভিতৰত 30টাতকৈ অধিক আসন লৈ আমাৰ UPPL চৰকাৰ হোৱাটো খাটাং, প্ৰমোদ বড়ো শিৱ হোৱাটো খাটাং। আমাৰ 20 তাৰিখৰ পৰা আজিলৈকে আমি 4ৰ্থ দিন আমাৰ কাৰ্যসূচী হৈছে। এইটো আমাৰ বালাবাৰী পদযাত্ৰা, বালাবাৰী প্ৰাইমাৰী উদ্যোগত হিচাপে আজি গম পালোঁ মানে প্ৰাইমাৰী যিটো বালাবাৰী প্ৰাইমাৰীৰ গাঁও চুবুৰীত সোমাই গম পালোঁ কোনো কালভাৰ নাই, কোনো ৰাস্তাৰ ব্যৱস্থা নাই, দলং আজি 17 বছৰতো দলং এখন আমাৰ সমস্যা আছে বৰগুচলাৰ, এই সমস্যাটো সমাধান কৰিব পৰা নাই। EM ডাঙৰীয়া মহেশ্বৰ বৈষ্ণৱতাৰ যিটো 10 বছৰীয়া শাসনৰ কোনো উন্নতি নাই, 4টাকে জাগাত মাথাউৰি ছিঙাটো আমি দেখিছোঁ। মানে কেতিয়াও ৰাইজে আজি তাৰিখত মানে দুখত ভুগি আছে, মানে খেতি পথাৰৰ আলি বালিচৰ হৈ গৈছে। তাৰ কাৰণে আমি কৈছোঁ BPL চৰকাৰ কোনো আহাৰ কোনো আমি দিশ দেখা নাই। আজি তাৰিখত মই দেখাত মানে 2000কৈ অধিক সংখ্যা আমি পদযাত্ৰা কৰাটো দেখিছোঁ। ইয়াত মহিলাসকলে যোগ দিছে, বৃদ্ধাৰ পৰা আদি কৰি যুৱৰ পৰা সকলো ৰাইজে সমৰ্থন কৰিছে। প্ৰতিটো জাতীয় জনগোষ্ঠীয়ে আমাক সমৰ্থন কৰাটো আমি আজি বালাবাৰী প্ৰাইমাৰী উদ্যোগত দেখা পাইছোঁ আৰু সকলোৱে আমাক চাহ পানী আদি কৰি যোগান ধৰি আমাক সহযোগ কৰিছে। আমাৰ 12টা প্ৰাইমাৰী 12 দিনীয়া আমাৰ কাৰ্যসূচী, আমি অহা 5 তাৰিখত আমাৰ মানে কাৰ্যসূচী শেষ হ'ব। আজি গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত বালাবাৰী প্ৰাইমাৰী কমিটিত আমি পৰিৱৰ্তনৰ পদযাত্ৰা আকৌ আমি আৰম্ভ কৰিছোঁ। এয়া আমাৰ গড়েশ্বৰ সমষ্টিৰ 4ৰ্থ দিন। আমি প্ৰতিটো প্ৰাইমাৰী কমিটিত পদপথত লগ পোৱা সাধাৰণ জনতাক গড়েশ্বৰ সমষ্টিত হৈ থকা BPFৰ যি দুৰ্নীতি, অপশাসন আৰু ভ্ৰষ্টাচাৰ এই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে আমি পদযাত্ৰা পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছোঁ। আজিও বালাবাৰী VCDCত অজস্ৰ সংখ্যক জনতাই আমাৰ এই পদযাত্ৰাত সহযোগ কৰিছে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ৰাইজে এটা কথাই কৈছে, বিগত 17 বছৰে BPFৰ যি অপশাসন তাৰ পৰা যে বালাবাৰী VCDCৰ ৰাইজ অতিষ্ঠ হৈছিল, আজিৰ এই পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰা ৰাইজেই স্পষ্ট কৰি দিছে। গতিকে মহেশ্বৰ বৈষ্ণৱতী ডাঙৰীয়াই তেওঁ মাত্ৰ এজন নিয়ম হৈ এই 5টা বছৰে কেৱল কমিশ্যনৰ অংকত তেওঁ ব্যস্ত থাকিল। আপোনালোকে জানে যে বগৰীবাৰী মাথাউৰি ভাঙাৰ ফলত আমাৰ এই বৃহত্তৰ ৰঙিয়া অঞ্চলত যি প্ৰলয় সৃষ্টি কৰিলে
তাৰ কাৰণে দায়ী কিন্তু একমাত্ৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, কাৰণ তেওঁৰ ভতিজা তেওঁৰ ভাগিনীকক এই মাথাউৰিয়ে ঠিকা আবণ্টন দি তাৰ পৰা কেৱল কমিশ্যন খোৱাতহে ব্যস্ত থাকিল। গতিকে ৰাইজক আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ এই পৰিৱৰ্তন যাত্ৰাত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি চাওক, আমাৰ যিটো বালাহাটী প্ৰাইমাৰী আছিল, বালাহাটী প্ৰাইমাৰীৰ যিটো পিকনিক স্পট 1 কোটি টকাৰ উপৰিও তাত এটা স্কিম ধৰা হৈছিল, কিন্তু আমি সেইদিনা পদযাত্ৰাত গৈ তাত দেখিলোঁ কেৱল মাত্ৰ মানুহ বহাৰ কাৰণে 3-4টা ষ্টেণ্ড বনাই দিছে, তাৰ বাহিৰে আৰু কিন্তু তাত একো স্কিম হোৱা নাই। 2-3 ট্ৰেক্টৰ মাটি পেলাই দিছে। ইয়াত যে বিয়াগম এটা দুৰ্নীতি হৈছে এই বালাহাটী প্ৰাইমাৰীৰ। আমিতো সমগ্ৰ BTC অঞ্চলত সংগঠিত জব কাৰ্ডৰ নামত যি 650 কোটি টকাৰ যি কেলেংকাৰী, যি দুৰ্নীতি, তাৰ বিৰুদ্ধে মহামহিম ৰাজ্যপাল ডাঙৰীয়াক আমি অৱগত কৰাইছোঁ আৰু নিশ্চিতভাৱে আজি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে UPPL চৰকাৰ আহিলে প্ৰতিটো দুৰ্নীতিৰ তদন্ত কৰা হ'ব আৰু দুৰ্নীতিত যিসকল বিষয়া লিপ্ত আছে সেয়া ৰাজনৈতিক নেতা পালি নেতাই হওক, প্ৰত্যেকজন শাস্তি খোৱাৰ কাৰণে ৰেডি হৈ থাকক।